কাম বন্ধ ৰাখক শিৱাজাৰ টংলা সংযোগী অসমমালা খেতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়ক শিৱাজাৰ টংলা সংযোগী অসমমালা পথৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়ক শিৱাজাৰ টংলা সংযোগী অসমমালা পথৰ ক্ষতিপূৰণ ৰাইজৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়ক আমি আজি ইয়াত উপস্থিত হৈছোঁ আমি যিটো শিৱাজাৰৰ পৰা টংলা সংযোগী পথ এই সংযোগী পথত আমাৰ বহু মানুহৰ ঘৰ দুৱাৰ মাটি বাৰী গৈছে পথৰুৱা খেতি পৰ্যন্ত গৈছে কাৰোবাৰ বস্তি মাটি ভেটি এইবিলাক উচ্ছন্ন হৈ গৈছে গতিকে এই কথাটোৰ কাৰণে আমি প্ৰথমতে তেওঁলোকে আমাক সহজ সৰলভাৱে স্বাক্ষৰ কৰি পেলাই পইচা এটা দিয়া হ'ব মাটিৰ বিনিময়ত বুলি কৈছিলে কিন্তু তেওঁলোকৰ পৰা এতিয়া কোনো ধৰণৰ সহায় নাই তেওঁলোকৰ পৰা সহায় নাই চৰকাৰৰ একাষাৰ মাত নাই ইয়াত আমি কষ্ট পাই আছোঁ আচলতে আমি অপেক্ষা কৰি কৰি আজি 4-5 মাহৰ মূৰত আজি আমি এনেকুৱা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ধৰ্ণা কাৰ্যসূচী নহয় আমি তেওঁলোকক আৰু ইয়াত ৰাস্তাৰ কাম কৰিব আমি নিদিওঁ আজি যে আমি ইয়াতে সমাগত হ'লোঁ সমাগত হওঁতে আমাৰ এতিয়ালৈকে আমাৰ যিটো অসমমালা পথৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণ আজি আমাৰ 3 বছৰ ৰাস্তাৰ কাম আৰম্ভ কৰিব ইতিমধ্যে আমি এক চুক্তিপত্ৰত 1 বছৰ হ'ল চহী কৰিবলৈ আছে এতিয়ালৈকে আমাক ক্ষতিপূৰণ দিয়া নাই আৰু ক্ষতিপূৰণৰ তাৎপৰ্য ৰহস্যজনক কথাটো হ'ল যে আমি যিটো স্বাক্ষৰ কৰিছোঁ সেই স্বাক্ষৰত 50,000 লাখ টকা 10 লাখ টকা 5 লাখ টকা লিখা আছে কিন্তু সেই কপিটো আমাক এতিয়ালৈকে দিয়া নাই আমি এতিয়া অজুহাত লৈ বাৰে বাৰে আমি চক্ৰৰ বিষয়ে মহললৈ গৈছোঁ চক্ৰৰ বিষয়ে এই ক্ষেত্ৰত কোনো মানে আমাক কাণ সাৰ দিয়া নাই চক্ৰৰ বিষয়ে কৈছে আমি উপায়ুক্ত মহললৈ গৈছোঁ উপায়ুক্তৰ ছেক্ৰেটাৰীলৈ পঠাইছোঁ এতিয়ালৈকে খেতিকৰণ আমাক দিয়া নাই ইতিমধ্যে কাম আমাৰ 70% কাম এতিয়ালৈকে হৈ গৈছে যদি এনেকৈ কামটো হৈ যায় আমাৰ ৰাইজে খেতিপূৰণ ক'ত বিচাৰি যাব আৰু খেতিপূৰণ নহ'লেকে আমাৰ ৰাস্তা যিখিনি ঘৰ দুৱাৰ ভাঙা গৈছে ভাঙা যাব আমাৰ মাটিটো এৰিছে তেওঁলোকে ক'ত বাসস্থান কৰিব লাগে কেনেকৈ যাব পইচা পাতি নহ'লে অৰ্থ হাতত নহ'লে তেওঁলোকে বিকল্প কাম কেনেকৈ ঘৰ এটা বান্ধিব লাগিব বা মাটিখিনি পুতিব লাগিব ক'ত কেনেকৈ যাব গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছোঁ যে অতি সোনকালে কম দিনৰ ভিতৰত আমাৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণটো আদায় দিয়ক আৰু যদি ক্ষতিপূৰণ আদায় নিদিয়ে তেওঁলোকে আমি ৰাস্তাৰ কামটো বন্ধ ৰখাৰ কাৰণে আমি ৰাইজৰ সহমত পোৱা ৰাইজ ওলাই আহিছোঁ এইখিনি আমাৰ ক'বলগীয়া